হেল্ল' এভৰিৱান, পুনৰবাৰ অনন্যা কাকতি ব্লগলৈ আপোনালোক সকলোকে মই অনন্যাই জনাইছোঁ স্বাগতম। আজি আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। ব্লগ নহয়, এইটো এটা ৰেচিপি ভিডিঅ'। তাৰ আগতে কওকচোন আপোনালোকৰ কি খবৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো ভাল মানে অকণমান গাটো বেয়া, চৰ্দি লাগিছে, কিন্তু হয়ে আৰু এইটো বতৰত ঠাণ্ডাৰ পৰা গৰম হৈছে, গৰমত ফ্ৰিজৰ পানী আইচক্ৰীম সেইবোৰ খোৱা হৈছে কাৰণে অকণমান চৰ্দি লাগিছে, ঠিক হৈ যাব বাৰু। যি কি নহওক, আজি মই যিহেতু এটা ব্লগ বনাম বুলি কৈছোঁ, সন্ধিয়া 6:30মান বাজিছে আৰু এইটো সময়ত আমাৰ চাহ জলপান খাওঁ। আৰু আজি মই আপোনালোকক এটা ৰেচিপি বনাই দেখাম। আমাৰ দেউতাৰ সেইটো এটা ফেভৰেট ৰেচিপি, পিঠাগুড়িৰ পিঠা হয়। হয়তো আপোনালোকে বহুতৰে তেনেকৈ বনাই খায় আৰু হয়তো বহুতে খাই নাই পোৱা। সেইকাৰণে ভাবিছোঁ সেই ৰেচিপিটো বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ, আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। গতিকে ব'লকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। ভিডিঅ'টোৰ বাবে আমাক লাগিব পিঠাগুড়ি। এয়া পিঠাগুড়ি লৈছোঁ আৰু লাগিব এটা কণী। কণী আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে। যিহেতু 3টা মানুহ, বৰ বেছি নবনাওঁ, সেইকাৰণে মই এটা কণী লৈছোঁ আৰু ইয়াৰে পিঠাগুড়ি নিজৰ ইচ্ছামতে ল'ম। গতিকে ব'লক ভিডিঅ'টোলৈ এতিয়া নেক্সট প্ৰচেছখিনিলৈ আগবাঢ়োঁ। প্ৰথমে এটা বাতি লৈ লৈছোঁ আৰু সেই বাতিটোতে 3টা মানুহৰ জোখাৰে অলপ লৈছোঁ পিঠাগুড়ি। যিহেতু পিঠাগুড়িখিনি ফ্ৰিজত ভৰাই থোৱা হৈছিলে আৰু সেইকাৰণে ফ্ৰিজত ভৰাই থোৱাৰ কাৰণে অলপ গোটা হৈ গৈছিলে, সেইখিনি মই চামুচেৰে ভাঙি লৈছোঁ। পিঠাগুড়িখিনিৰ লগতে অলপ দিছোঁ নিমখ বেলেঞ্চিঙৰ কাৰণে, আৰু শুকানে পিঠাগুড়ি আৰু নিমখখিনি মই এবাৰ লৰাই লৈছোঁ। পিঠাগুড়ি আৰু নিমখখিনি লৰাই লোৱাৰ পাছত এতিয়া মই ইয়াতে যোগ দিছোঁ অলপ পানী। মনত ৰাখিব, পানী একেবাৰতে সৰহকৈ দি নিদিব, অলপকৈ দিব। আৰু মিশ্ৰণটো এনেকুৱা হ'ব লাগিব যাতে বেছি ডাঠো নহয় বা পাতলো নহয়। মিশ্ৰণটো সম্পূৰ্ণ ৰেডি হোৱাৰ পাছত মই ইয়াতে দিছোঁ এটা কণী, আৰু এতিয়া কণীটো পিঠাগুড়িখিনিৰ লগত ভালকৈ ফেটি ল'ম। দেখিছেনে মিশ্ৰণটো কেনেকুৱা হৈছে? ঠিক ডাঠো নহয় বা পাতলো নহয়। এয়া মিশ্ৰণটো সম্পূৰ্ণ ৰেডি। মিশ্ৰণটো ৰেডি হোৱাৰ পাছত মই এখন টাৱাত অলপ ৰিফাইন তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে এচামুচ মই পিঠাগুড়িৰ সেই যে মিশ্ৰণটো বনাই ৰাখিছিলোঁ সেইটো দি এবাৰ লৰাই দিছোঁ। আৰু এয়া ইলুটি কৰি আছোঁ, সিজিলেতো গম পাবই। তেলত দিয়াৰ লগে লগে যেতিয়া সিজিব তলফালৰ পৰা সেই পিঠাটো তলফালৰ পৰা দাং খাই আহিব, আৰু এনেকৈ ইলুটি কৰি মই সিজাই লৈছোঁ। বৰ বিশেষ কষ্ট নাই এই পিঠাটো বনাওঁতে, মাত্ৰ মিশ্ৰণটো সঠিক হ'ব লাগে। এনেকৈ মই বাকী থকা পিঠাকেইটাও বনাই লৈছোঁ। অলপ তেল দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইন তেল নিদি গৰু ঘিউ বা মিঠাতেলো দিব পাৰে, কিন্তু গৰু ঘিউটো যিহেতু মই পিঠাৰ লগত খাবলৈ বুলি ভাবিছোঁ, সেইটো কাৰণে ইয়াতে বনাওঁতে দিয়া নাই। আৰু মিঠাতেলটো অকণমান কালাৰটো বেয়া হৈ যায়, সেইটো কাৰণে মই অলপ ৰিফাইন তেল দি পিঠাকেইটা বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেল বা গৰু ঘিউ সেই দুইটা দিও বনাব পাৰে। গতিকে বাকীকেইটা পিঠাও মই এনেকৈ পটাপট বনাই লওঁ।
পিঠাখিনি বনাই হৈ যোৱাৰ পাছত মই এনেকৈ এখন প্লেটত উলিয়াই পেলালোঁ আৰু ইয়াতে দিছোঁ অলপ গৰু ঘিউ, কাৰণ গৰু ঘিউটো দিলে খাবলৈ সোৱাদ হয় আৰু গোন্ধটোও ভাল লাগে। আপোনালোকে গৰু ঘিউৰ বদলি বাটাৰো দিব পাৰে, কাৰণ বাটাৰ আৰু ঘিউ দুয়োটাই টেষ্টি হয় খাবলৈ। আৰু আপোনালোকে ইয়াতে এয়া গাখীৰৰ লগতো খাব পাৰে, কিন্তু মই গাখীৰৰ লগত আজি নাখাওঁ। মই খাম মিঠা দি অলপ, গতিকে গুড় চেনিটো আমি খায়ে থাকোঁ যিকোনো এটা বস্তু বনালে, মিঠা বস্তু বনালে। সেইটো কাৰণে ভাবিছোঁ আজি ইয়াতে অলপ মৌজোল দি খাওঁ। আৰু মই অকণমান, বেছিও নহয়, অকণমান ওপৰে ওপৰে মৌজোল এনেকৈ লগাই দিছোঁ যাতে এটা বেলেগ টেষ্ট আহে, সেইকাৰণে দিছোঁ। যদি আপোনালোকৰ ওচৰত মৌজোল নাথাকে তেতিয়াহ'লে আপোনালোকে মৌজোলৰ বদলি গুড় বা চেনিও দিব পাৰে। মই অলপ বেলেগ এটা টেষ্টৰ কাৰণেহে মৌজোলটো দিছোঁ। দেখিবলৈ বাৰু ধুনীয়া হৈছেনে পিঠাটো? জনাবচোন দেই কমেণ্ট ছেকশ্যনত। মোৰতো বনাই হৈ গ'ল, কিন্তু ঘৰৰ মানুহে এবাৰ খাই কেনেকুৱা পায় সেয়া মই ৰেডি কৰি থৈ দিছোঁ। মাহঁত আহিলে মা দেউতাই খাব আৰু খাই কেনেকুৱা পায় সেয়া মই জনাই আছোঁ ৰ'ব। কেনেকুৱা লাগিছে খাই? টেষ্টি হৈছে নাই? মৌজোল ঘিউ দি থোৱা আছে, দেউতাই খাই ভাল পাইছে। লগত আছে ৰঙা চাহ, ইয়াত আছে এটা কাপ, সেইটো মায়ে খাব, এইটো দেউতালে। আৰু এইটো নামটো কি পিঠাটোৰ নাম? কি পিঠা? ঘোলা। গোলা। অঁ, গোলা পিঠা। অঁ, আপোনালোকক দেখুৱালোঁ। দেউতাই কৈছে পিঠাটোৰ নাম গোলা পিঠা। কেনেকৈ বনাই দেখুৱালোঁ, আপোনালোকেও এবাৰ বনাই চাব আৰু বনাই চাই জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে খাই। বিৰাট টেষ্টি, হেল্ডি, টেষ্টি প্লাছ হেল্ডি হয়। আচলতে আজিকালি চব মানুহ হেল্থ কনচিয়াছ হয়, গতিকে এই পিঠাটো আপোনালোকে বনাই চাবই, কাৰণ সকলোৰে ঘৰত চাউল থাকে, মিক্সি থাকে, মিক্সিত পিচি ল'ব চাউলটো আৰু এনেকৈ বনাই চাব আৰু কেনেকুৱা হয় মোক জনাবলৈ নাপাহৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।